সকলোকে শুভ আবেলি জনাইছোঁ আৰু আজি হৈছে কাতি বিহু। সকলোলৈকে কাতি বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পাতিছেনে বাৰু বিহু? বহুতে চাগে পাতিছে নহয় জানো? পিঠা পনা বনাইছে। মই তেনেকৈ একো কৰা নাই, অকল চাকি জ্বলাম ভাবিছোঁ আৰু তুলসীৰ তলতে যিটো নিয়ম হয় সেইটোকে কৰিম। একো পিঠা পনা তেনেকুৱা বনোৱা মেলা নাই। কালি যিহেতু লক্ষ্মী পূজা আছিলে, লক্ষ্মী পূজাৰ প্ৰসাদ খালোঁ। প্ৰসাদ খাই মেলি আজি ৰাতিপুৱা অকণমান কাণখনৰ মই প্ৰব্লেম পাইছোঁ। প্ৰব্লেম মানে কাণখনে ভালকৈ বাৰু এতিয়ালৈকে শুনাই নাই, অলপ অলপহে শুনি পাওঁ। এখন কাণখন ভাল বাৰু, এখন কাণে ভালকৈ শুনি পাওঁ, সেইখনে চলি আছোঁ আৰু ইখন কাণে ইমান ভালকৈ মই শুনি নাপাওঁ, যোনখনৰ মোৰ বিষ হয়। কালিহে প্ৰসাদ খাই মেলি অকণমান গোটা আহাৰ মোক খাব মানা কৰিছিলে যিহেতু, আৰু লক্ষ্মী পূজা বুলি প্ৰসাদ খাই দিয়া হ'ল। তাকে আজি অকণমান বিষ হৈছে আৰু অনুভৱ হৈছে। তাকে আৰু ৰেষ্টতো থাকিব কৈছিলে। কালি অকণমান কাম বনো কৰি দিয়া হ'ল, যিটি ইফাল খানা চানা বনোৱা মেলা। সেয়া আৰু আজি অকল নিয়মটো কৰিম আৰু চাকি কেইগছমান জ্বলাম, তুলসী তলত জ্বলাম আৰু সিমানে আৰু। এইটো আমাৰ ৰিয়েল মাইনাতে চাব দেই কি কৰি আছে। এইটো শুন, কি কৰি আছা? এইফালে চাওক, এইফালে এইটো কি কৰি আছা তুমি? খেলি আছে। আজি আমি চাকি জ্বলালোঁ ন? আজি ইয়াত মই চাকি জ্বলালোঁ তুলসী তলত। এইফালে শৰাই এখন দি থৈছোঁ, মানে মাহ প্ৰসাদ দুটামান দি থৈছোঁ আৰু আজি বিহু বুলিও। এইফালে তুলসী তলত আমাৰ চাকি জ্বলোৱা হৈ গ'ল, চাকি বন্তি জ্বলালোঁ। আৰু এইফালে ইয়াত মাইনা দেউতাকে পূৰা লাইট জ্বলাই দিছে, তুলসীজোপাতে পূৰা লাইট দি দিছে আৰু এয়া। সকলোলৈকে কঙালী বিহুৰ বহুত বহুত শুভকামনা জনাইছোঁ পুনৰবাৰ। আজিলৈ আহিছোঁ, বাই বাই। ইয়াত মানে বাবাই কৈ দিয়া, বাই বাই কৈ দিয়া, হেপ্পী কাতি বিহু কৈ দিয়া, হেপ্পী কাতি বিহু।